নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন সিম্পল অসমীয়া থালি আৰু থালিখনত মই বনাইছোঁ মুৰ্গী মাংস মা প্ৰসাদৰ খাৰ আৰু প্ৰসাদৰ বৰ আহক তেন্তে ৰেচিপি কেইটা চাওঁ প্ৰথমে এয়া মই বনাইছোঁ লোকেল মুৰ্গী মাংসৰ জোল ইয়াতে বেছি মছলাৰ ব্যৱহাৰ মই কৰা নাই প্ৰথমে কেৰাহীত তেল গৰম কৰি তেজপাত দিছোঁ তাৰ পাছত কাটি লোৱা পিয়াজখিনি দি দিছোঁ পিয়াজখিনি ভাজি অলপ ৰঙচুৱা হোৱাৰ পাছত আদা নহৰু পেষ্ট কেইটামান কেঁচা জলকীয়া ফালি দি দিছোঁ তাৰ পাছত এয়া দিছোঁ হালধি সদায় তেলৰ পাকত দিলে ৰংটো বেছি ধুনীয়া হয় এতিয়া মাংসখিনি দি দিছোঁ আৰু অলপ সময় ভাজি ল'ম মাংসখিনি প্ৰথম ভাজোতে গেছৰ ফ্লেমটো হাই কৰি ৰাখিব এয়া জিৰা গুড়ি অকণমান দি দিছোঁ আৰু লগতে নিমখ পেকেটৰ মছলাতকৈ ঘৰতে পিছা মছলা যদি হয় তেতিয়া খাবলৈ বেছি সোৱাদ লাগে এতিয়া ঢাকি দিম অকণমান সময় আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম এনেকৈ 2-3 বাৰমান মাজে মাজে ঢাকি লৰাই থাকিব লাগিব এতিয়া আলু কেইডোখৰ দি দিছোঁ অসমীয়া মাংসত আলু নহ'লেতো নহবই আলু কেইডোখৰ আপুনি বেলেগকৈ ফ্ৰাইও কৰি ল'ব পাৰে মাংসখিনি হাফ ফ্ৰাই হোৱাৰ পাছত এতিয়া পানী এড কৰিম আৰু পানী সদায় গৰম পানীহে দিব লাগে পানী অলপ বেছিকৈ দি দিছোঁ কাৰণ পাছলৈ এনেও শুকাই যাব এতিয়া ঢাকি দিম আৰু ফ্লেমটো ল' কৰি অলপ সিজিবলৈ দিম মাংসখিনি অলমোষ্ট হৈ গৈছে এতিয়া গৰম মছলা অকণমান দি 4-5 মিনিট সময় ল' ফ্লেমত ৰাখি দিম আৰু নমোৱাৰ আগে আগে এয়া মান ধনিয়াৰ পাত কাটি দিছোঁ এয়া বনাইছোঁ মা প্ৰসাদৰ খাৰ মা প্ৰসাদ বেছিকৈ থাকিলে আমাৰ ঘৰত প্ৰায় দাইল বা বৰ বনোৱা হয় আজি খাৰ দি বনাইছোঁ প্ৰথমে এয়া মা প্ৰসাদখিনি বইল কৰি ল'ম অকণমান নিমখ দি কুকাৰত এটা হুইচেল দিলেই হ'ল এতিয়া কেৰাহীত অকণমান তেল গৰম কৰি পাঁচফোৰণ দিছোঁ কেইফুটামান নহৰু অলপ খুন্দি লোৱা কেঁচা জলকীয়া তাৰ পাছত অকণমান হালধি দি মই বইল কৰি থোৱা দাইলখিনি ইয়াতে দি দিছোঁ খাৰত হালধি আচলতে নিদিলেও হয় আৰু দাইলখিনি ভালদৰে উতলি অহাৰ পাছত এয়া খাৰ অকণমান দি দিছোঁ আৰু 2-3 মিনিটমান সময় উতলাই নমাই দিম এয়া বনাইছোঁ প্ৰসাদৰ বৰ বা পকৰি গৰমে গৰমে খাই বহুত ভাল লাগে প্ৰথমে এয়া প্ৰসাদখিনি পিচি লৈছোঁ মই ইয়াতে নৰসিংহৰ পাত দিছোঁ আমি কেতিয়াবা ভেদাইলতাৰ পাতো দিওঁ লগতে দিছোঁ আদা নহৰু আৰু জলকীয়া এতিয়া একদম অকণমান পানী দি পিচি ল'ম আৰু পেষ্টটো আমি বেছি মিহিকৈ নিপিছোঁ অকণমান গোটা গোটা হৈ থাকিলে খাই বেছি ভাল লাগে ইয়াতে কাটি লোৱা পিঁয়াজ আৰু নিমখ দি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া গৰম তেলত অলপ অলপকৈ দি বৰকেইটা ভাজিলেই হ'ল এয়া আমাৰ প্ৰসাদৰ বৰ ৰেডি হৈ গৈছে ভাতৰ লগতো খাই ভাল লাগে নহ'লে বা গধূলি চাহৰ লগতো খাই খুবেই ভাল লাগে ভিডিঅ'টি চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ আপোনালোকক আকৌ লগ পাম মোৰ আন এটি ভিডিঅ'ত